ঋষিৰ ঋষিত্ব আৰু জ্ঞান গৰ্থ মানি ৰাজনীতি ধৰ্ম নীতি জানো ভালমত। নমস্কাৰ। পেৰাডাইজ লষ্ট এটা ইংৰাজী সাহিত্যৰ মিল্টনৰ এক অনুপম সৃষ্টি। এতিয়া অসমৰ আমাৰ নিৰ্বাচনী প্ৰেক্ষাপটত আমাৰ কি হৈছে জানেনে? মৰেলিটি লষ্ট। যেতিয়া গাৰ্ডেন অফ ইডেনৰ পৰা আদম আৰু ইভক এক্সপেল কৰিছিলে তেওঁলোকৰ বিভিন্ন বিশৃংখলতাৰ কাৰণে, তেনেকৈ কিহৰ কাৰণে কৰিছিলে? সেই বিশৃংখলতা হৈছিলে তেওঁলোকে ট্ৰী অফ নলেজৰ ফল খাইছিলে। কিন্তু আমাৰ অসমত এতিয়া ৰাজনীতিবিদসকলে ট্ৰী অফ মৰেলিটিৰ ফল খালে, সেইকাৰণে তেওঁলোকে মৰেলিটি লষ্ট কৰিলে। আৰু মৰেলিটি লষ্ট বা ট্ৰী অফ নলেজৰ ওপৰত বহুত দীঘলীয়া ব্যাখ্যা আছে। কেম্ব্ৰিজত তাৰ ওপৰত বহুত গৱেষণা হৈছে আৰু আমাৰ দৃষ্টিৰেও এইটো ট্ৰী অফ মৰেলিটিৰ ফল অসমৰ পলিটিচিয়ানে খালে বুলি আমিও নিৰ্ণয় কৰিছো। কাৰণ তাৰো একো মৰেলিটি নাই, কেৱল ক্ষমতা ক্ষমতা ক্ষমতা। মন্ত্ৰিত্বই যাৰ শেষ কল্পনা, এছেম্বলি যাৰ সীমা, সি কি বুজিব হে দ্ৰুম্মত বীৰ, লাচিত বৰফুকনৰ ৰণদ্ৰুম্মত ভাষা। এতিয়া হেল্ল' য়ংষ্টাৰ্ছ, বিশেষকৈ মই য়ংষ্টাৰ্ছক এই আহ্বান জনাওঁ, সকলো য়ংষ্টাৰ্ছে নিজৰ কৰ্মসংস্থাপন নিজৰ যোগ্যতাৰ ফলত আধুনিক পৃথিৱীত পাইছে, এই ডিজিটেল পৃথিৱীত পাইছে। গতিকে কোনো য়ংষ্টাৰ্ছে এনেকুৱা ৱৰ্থলেছ মৰেলিটিলেছ পলিটিচিয়ানৰ লগত যাতে সময় অপব্যয় নকৰে। ৰাজনীতি বেয়া নহয়, ৰাজনীতি ধৰ্ম নীতি আমি জানো ভালমতে। ৰাজনীতি কৰিব লাগে, দেশৰ উন্নয়ন ৰাজনীতিয়ে কৰে। কিন্তু সেই ৰাজনীতিবিদবিলাকে মৰেলিটি অফ ট্ৰীৰ ফল খাব নেলাগিব। মানে তেওঁলোকৰ এক ডেডিকেটেড আত্মসৰ্গৰ এক মানসিকতা থাকিব লাগিব। গতিকে তেনেকুৱা যদি বিশেষ পলিটিচিয়ান থাকে তেওঁলোকৰ লগতহে য়ংষ্টাৰ্ছ থাকিব লাগে। অন্যথা কোনো য়ংষ্টাৰ্ছ, no youngsters of Assam should participate in their rally, in their campaign or anywhere else. তেনেকুৱা ধৰণৰ ৰাজনীতিবিদে যাৰ কোনো দেশৰ প্ৰতি আনুগত্য নাই, যাৰ কোনো মৰেলিটি নাই, তেওঁলোকে অকলেই ঘূৰি ফুৰক, কাৰো একো দায়িত্ব থাকিব নালাগে। জয় গুৰু শংকৰ কৃষ্ণ।